নমস্কাৰ। তো আমাৰ এতিয়া গাইজ যাত্ৰা আৰম্ভ। এখন দেখিছে, এখন স্কুটি পুৰা ফুল লোডিং দি লোৱা হৈছে। মা, টেক, বাইক আৰু ভাগিন। তো হাই হেল্ল' গাইজ, নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ। বলক গাইজ, তো গোটেইকেইটাই আমি পৰিয়ালবৰ্গ আজি কলৈ যাওঁ আপোনালোকে দেখা পাব। তাৰ ফিটিং ভগৱানে জানে কেনেকুৱা নিব আৰু। তো বলক তেতিয়াহ'লে গাইজ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এখন স্কুটি আৰু আমি চাওক মানুহ চাৰিটা, মা, বা, মই আৰু ভাগিন পোৱালিটো মোৰ আগফালে বহি আছে। স্কুটিখনে ভাবিছে কাৰ পাল্লাত পৰিলোঁ। বলক গাইজ, আৰু বেছি দূৰ নাই, অলপ সময় পিছতে আমি পামগৈ আমাৰ গন্তব্য স্থান। ক'তনো গৈ আছে এখন স্কুটিত ইমান সোপা মানুহ উঠি, মানে 4জন মানুহ উঠি ক'ত গৈ আছে। ইয়াতে স্কুটিখন পাৰ্কিং কৰিলোঁ আৰু বলক আমি যাওঁ আজি। তো গম পাইছে পথাৰ চথাৰ দেখি সকলোৱে পথাৰলৈ আহিছোঁ বুলি, কিন্তু এতিয়া কিয় আহি আছোঁ গম নাপায়। তো দেখাই আছোঁ অলপ পিছত কিয় আহিছোঁ ভালকৈ। এতিয়া কৈ দিছোঁ আৰু কথাটো, আমি আহিছিলোঁ পথাৰলৈ। এইবোৰ চাওক বন নিয়াবলৈ, বন উঠাবলৈ। একচুৱেলি বন উঠাব অহা নাছিলোঁ, আহিছিলোঁ সৰিয়হ, আমাৰ মানে সৰিয়হ কৰিছিলে। এতিয়া সৰিয়হ তলিত আহি বনৰ বাহিৰে সৰিয়হ দেখিয়ে পোৱা নাই। এতিয়া ভিতৰে সৰিয়হ ক'ত আছে মানে অনুমান কৰি উঠাব লাগিব, সৰিয়হ চাই বাচি এতিয়া উঠাব লাগিব। যিহেতু পথাৰত বহুত চোকা ৰ'দ দি আছে, গতিকে পোৱালিকেইটাই বহি থাকিবৰ কাৰণে এটা কাপোৰেৰে তৰি এটা ছাঁৰ ব্যৱস্থা কৰি দিছোঁ। এতিয়া আমাৰ প্ৰথম খানা এয়া অমিতা খাব লৈছোঁ। পোৱালি কি কৈছা? অমিতা নোখোৱা নি? মোবাইলত বিজি। অমিতা বুজিছোঁ, অমিতা খোৱা ন? হাই পথাৰৰ মাজত মানে কিবা বেয়া বস্তু এটা, ঘৰত নোখোৱা বস্তু এটা পথাৰত আনিলে এনেকৈ খাব পৰা যায় লগে ভাগে। একদম ঘৰত ভাত খাব নোৱাৰা মানুহ এটাও যদি পথাৰত আহি কেনেবাকৈ খায় ভাত, একদম নিৰামিষেই হওক, লাগিলে একো নহ'লেও ঘৰত দুটা মানুহে খাই দিয়া ভাত খাব পাৰি। আৰু সেইকাৰণে মই আজি আহি পাই অকণমানো নোহোৱাকৈ গুৱাহাটীৰ পৰা আহি পাইছোঁ ঘৰত, ডাইৰেক্ট পথাৰত গুচি আহিছোঁ এই ফিল্ডটো ল'বৰ কাৰণে। কাৰণ এই ফিল্ডটো যেতিয়া ল'ব পৰা নাযায়। এনেকৈ মই অমিতা নাখাওঁ, এয়া অমিতা খাই আছোঁ। এতিয়া কি ধুনীয়াকৈ খাই আছোঁ সদায়। মাৰ লগত কাজিয়া হয় মোৰ সদায় এই বস্তুটোৰ কাৰণে, অমিতাৰ কাৰণে। অমিতা নাখায় আকৌ, সি কাজিয়া লাগিলেই খুৱাওঁ, তথাপি নোখোৱাব নোৱাৰোঁ। কিন্তু এতিয়া মই বেছি খাই মজাকৈ খাই ল'লোঁ গাইজ। এতিয়া আকৌ লাগি যাওঁ কামত। কাম মানে গম পাইছে, এয়া চাওক চবফালে সৰিয়হ তুলি আছে আমাৰ আজি। গোটেই বহুত তুলিব লাগে, গোটেই দূৰলৈকে সৰিয়হ, বহুত দূৰলৈকে দেখিছে, যিমান দূৰলৈকে এইবিলাক দেখিছে চব সৰিয়হ, বহুত দূৰলৈকেতো আজি প্ৰথম ষ্টাৰ্ট। নাজানো কিমান দিন লাগে, মই সদায় আহিম বুলি ক'ব নোৱাৰোঁ, আজিহে আহিছোঁ চাগে, আৰু আহিম মাজে মাজে এদিন দুদিনকৈ আহিম, দেখাই থাকিম। তো আজি যিমান বাৰু তোলোঁ বলক আপোনালোককো দেখাওঁ কেনেকৈনো সৰিয়হ তোলে। তো ইয়াৰ আগতে মই এবাৰ এটা ভিডিঅ' কৰিছিলোঁ মাষ্টাৰ টইল কাল্টিভেশ্যনৰ ওপৰত। তো এইবাৰ মই ভালকৈ দেখাই যাম। এইবাৰ মানে ভালকৈ দেখাব পৰা নহ'ল, এবাৰ মই প্ৰথমৰ পৰা আজি তোলাৰ পৰা লাষ্টলৈকে মৰণা মৰালৈকে সকলো ভিডিঅ' দেখাই আছোঁ, বলক। তো গাইজ দেখিছেই, এয়া সৰিয়হ তুলি আছোঁ পথাৰত, আৰু গোটেই চব মানুহ আমাৰ আজিৰ পৰা সৰিয়হ তোলা আৰম্ভ হৈছে। বহুতখিনি সৰিয়হ আছে, দেখাই দিয়ে এফালে সৰিয়হখিনি চবফালে বহুত দূৰলৈকে সৰিয়হ আছে। এতিয়া কিমান দিন লাগে গম নাপাওঁ, আজিৰ পৰা প্ৰথম ষ্টাৰ্ট কৰা হৈছে। আৰু আপোনালোকে চাওক সৰিয়হবিলাক এতিয়া খুব কেঁচা হৈ আছে। এইবিলাক সৰিয়হ এনেকৈ তুলি চব একেলগ কৰা হ'ব, আৰু ইয়াত কি হ'ব, এতিয়া শুকাবলৈ দিয়া হ'ব। শুকোৱাৰ পিছতে চব একেলগ কৰি ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হ'ব। আৰু সেনেকৈ আৰু নাজানো বেছিকৈ কৰিবলৈ, এয়া অকণমান কৰিবলৈ শিকিছোঁ। কাম বন কৰি একেবাৰে পোৱা নাই যিহেতু সৰুৰ পৰা। সৰিয়হটো মানে আহিছোঁ চবে লগে ভাগে তুলিবৰ কাৰণে, আৰু এই বস্তুটো মানে কৰাৰ বহুত ফাইদা আছে। ফাইদাটো মানে কি, আমি 1 বছৰমানৰ পৰা গাইজ মিঠাতেল কিনি খোৱা নাই, ঘৰৰ তেল ঘৰতে পেৰি তেল খাই আছোঁ। আৰু বহুত ফাইদা আছে ঘৰৰ তেল খোৱা, আপোনালোকে জানিবই, জনাসকলে কিমান ঔষধি হয়।
তো এনেই মাটিখিনি পথাৰত পৰি আছিলে বহুদিন ধৰি, আমি তাকে এতিয়া হট কামত ব্যৱহাৰ কৰি দিছোঁ। আৰু এতিয়া আমি সকলোৱে ভাত খাবলৈ বহি গ'লোঁ গাইজ। ভাত বুলি ক'লে কি ক'ব আৰু তামাম জুতি মানে, আচাৰ টেঙাকে আদি কৰি মাছ মাংস চাটনি চালাড সকলোবোৰ আছে মানে, কি নাই। লগতে দেউৰী বৌ এজনী আছিলে, বৌজনী ঘৰৰ পৰা লৈ অহা ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ, অসমীয়াত আমাৰ সাঁজ বুলি কয়, তাৰো অলপ অলপ সকলোৱে খোৱা হৈ গ'ল। খাই ল'লোঁ ভাত, এতিয়া আৰু লাহেকৈ আকৌ কামত লাগি থাকিম বিন্দাছ। এতিয়া আৰু কোনে পায় গাইজ, কি ক'ম আৰু। এয়া বহুত হৈ তুলিলোঁ মই আজিকালি যে ঢেৰ কাম কৰিবলৈ পোৱা হৈছোঁ, মানে মই আনবিলিভেবল মানে। আগতে একেবাৰে কাম বন কৰি নোপোৱা ল'ৰাটো, কাম একো নিশিকাকেই ডাঙৰ হৈছোঁ, কিন্তু ভগৱানে ক'ৰ পৰা ইমান মোৰ টেলেণ্টবোৰ দি আছে জানো। দিনে দিনে ইমান কাম কৰিব জনা হৈ গৈ আছোঁ, নতুন নতুন কামবোৰ, বাহ থেংকছ গড আৰু দি থাকা। বাকী যিয়ে নহওক গাইজ, চাওক আজি বহুত কাম কৰিলোঁ। আপোনালোকে কিছুমানে ভাবে হিৰকে কাম বন নকৰে, কিন্তু এয়া হিৰকৰ কাম। চাওক গাইজ, কিমান সৰিয়হ তুলিলোঁ। এইবোৰ কিমান সৰিয়হ তুলিলোঁ চাওক, আৰু এই চব সৰিয়হ মই অকলেই তুলিছোঁ বুলি নাভাবিব। চল ঝুটা। বহুত আছে তুলিবলৈ, অৱস্থা বেয়া হৈ গৈছে। ক'বলৈ ভাল কৰিম, কিন্তু যেতিয়া কামটো কৰা হয় তেতিয়া একদম মানে বদৌ বাই বাই, আকৌ লগ পাইছোঁ। যাওঁগৈ আৰু ঘৰলৈ, গা চা ধুই ফ্ৰেছ হৈ অকণমান টাইম, যিহেতু আজি একদম মানে বহুত টায়াৰ্ড হৈ আছোঁ, বহুত টোপনি ক্ষতি কৰি আছে। ৰাতি টোপনি ক্ষতি কৰি এফালৰ পৰা আহি আছিলোঁ, আৰু আহি পাই ডাইৰেক্ট গুচি আহিলোঁ ভাত চাত খাই, গা চা ধুই পথাৰত। অকণমান ৰেষ্ট ল'বলৈও পোৱা নাই, অকণমান শুই মেলি আকৌ আহি আছোঁ, পুনৰ পথাৰত লগ পাই আছোঁ। তো গাইজ, পথাৰত লগ পাম বুলি কৈ এয়া ডাইৰেক্ট লগ পালোঁহি পথাৰতে, কিন্তু ধৰি লওক ধাননি মানে বেলেগ পথাৰ নহয় আৰু, এখন হ'ল চিলা পথাৰ। আৰু এতিয়া ঘপককৈ কাম এটা ওলাই গ'ল, মাৰ লগত আহি গ'লোঁ চিলা পথাৰলৈ। তো এতিয়া মানে কি ক'ম আৰু, এতিয়া কিবা কিবি আৰু অলপ কাম আছে, বস্তু দুটামান কিনিব লগা আছে, অলপ বজাৰো কৰিব লগা আছে। ডাইৰেক্ট বজাৰ চজাৰ কৰি গাইজ গৈ থাকোঁ আৰু। তো আজিলৈ বাই বাই।